22-10-2022 ইংৰাজী তাৰিখে বিভিন্ন সংবাদ মাধ্যমত কলগাছিয়া থানাৰ অন্তৰ্গত তিতাপানী গাঁৱৰ আমজাদ আলীৰ ঘৰৰ এটা বাতৰি সম্প্ৰচাৰিত হৈছিল। সেই বাতৰিটো সম্পূৰ্ণৰূপে ভিত্তিহীন। বাতৰিটোত আফজল আলীয়ে ব্যক্তিগত আক্ৰোহৰ বাবে এনে মন্তব্য দিয়ে। আফজল আলীৰ লগত পূৰ্বৰে পৰা পাৰিবাৰিক কাজিয়া থকাৰ বাবে এনে মন্তব্য কৰে বুলি পৰিয়ালৰ লোকে আমাক জানিব দিয়ে। আমজাদ আলীৰ ঘৰত বাঁহগছ আছিল, কিন্তু সিহঁতে ফুলগছ বুলি ভাবিছিল। কিন্তু যেতিয়া পৰিয়ালৰ লোকে গছটো বাঁহগছ বুলি জানিব পাৰে, সেই মুহূৰ্ততে গছটো পৰিয়ালৰ লোকে কাটি পেলায়। কিন্তু আফজল আলীয়ে আমজাদ আলীৰ পৰিয়ালৰ ওপৰত যি অভিযোগ দিছিল, সেই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি মন্তব্য কৰে আমজাদ আলীৰ পৰিয়ালৰ লোকসকলে। সেই বিষয়ে আমজাদ আলীৰ পৰিয়ালৰ মন্তব্য আছে আমাৰ হাতত। আমি মন্তব্য শুনুৱাই লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, STP নিউজ আছাম। হয়তো আগত কালি পৰহি যিটো নিউজ হৈছিলে, সেইটো নিউজ মানে যিটো ভাং গছৰ কথা কৈছিলে, কিন্তু আমাৰ ঘৰত গেন্দা ফুল গাছ বুলি আছে কেইটামান, কিন্তু আমাৰ ককাইৰ ছোৱালীজনী ভাবিছিলে সেইটো এটা ফুল গছ বুলি। সেইকাৰণে সেইটো মানে ভালকৈ যত্ন কৰি আছিলে। কিন্তু যেতিয়া আমি দেখা পালোঁ যে এইটো ফুল গাছ নহয়, ভাং গাছ। আমিতো ভাঙৰ ব্যৱহাৰ এইবিলাক নাজানো, ভাং কোনটো হয় কি হয় আমি ভালকৈ চিনি নাপাওঁ। যেতিয়া জানি পালোঁ যে এইটো ভাং গাছ, এইটো বেয়া বস্তু, লগে লগে কাটি দিয়া হৈছে। আৰু কিবা এটা ক্ষোভ বা কিবা এটা পাৰ্চনেল সিহঁতৰ লগত আফজালৰ লগত কাজিয়া হৈছে বুলি এইবিলাক মিথ্যা অপপ্ৰচাৰ কৰি আছে। একচুৱেলিতো সকলোতো মিছা কথা। আমাৰ ঘৰত এইবিলাক কোনো বস্তু নহয়। এতিয়া আপুনি কি বিচাৰে? এতিয়া আমি এইটোৱে বিচাৰোঁ যে যাতে এনেধৰণৰ আৰু কেতিয়াও নহয়, তাকে মই বিচাৰোঁ। আৰু যদি আফজালে যদি প্ৰতিউতি যদি এনেই মিছামিছি বদনাম কৰে, মই আইন বিধি ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। আফজল হ'ল আমাৰ গাঁৱৰে এজন ওচৰে চুবুৰীয়া এটা ল'ৰা। যোৱা 2-3 দিন আগতে যিটো বাতৰি ওলাইছিলে, ভাংগাছ বুলি বাতৰি ওলাইছিলে, এইটো আচলতে যি মানুহজনে কৈছিলে এইটো আচলতে সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীন। আচলতে ক'বলৈ হ'লে যিটো মানুহে যিটো ভাঙৰ যিটো মানে ব্যৱসায় কৰে আৰু ভাং খায় বুলি কৈছে, এইটো সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা কথা। কাৰণ তেওঁৰ লগত মানে আমাৰ ব্যক্তিগত হিচাপে মানে এটা কাজিয়া হৈছিলে, সেইটোৰ ওপৰত প্ৰতিশোধ ল'ব বুলি মানে এটা আমাৰ দৃঢ় বিশ্বাস হয়। মানে এইটোৰ ওপৰত ভিত্তি কৰি আমাৰ লগত এনেকুৱা একটা বাঞ্ছনীয় ব্যৱস্থা কৰি আছে। নাম কি? মানে আফজাল, এই মানুহজনৰ নাম আফজাল। কিবা আগে পিছে সেই মানুহজনৰ লগত কিবা কাজিয়া সূত্ৰপাত আছিল নেকি? সূত্ৰপাত মানে যি আগতে মানুহৰ লগত মানে বেয়া ব্যৱহাৰ কৰে মানে আমাৰ ফেমিলিৰ মানুহবিলাকে কয় যে এইবিলাক কৰিব নালাগে, এইবিলাক ভালদৰে চলিব লাগে। সেইটো মানে নামানে বুলি মানে কয় যে মই যিটো কৰিম সেইটোৱে সঁচা, আৰু যিটো মই কৰিব আছোঁ সেইটোৱে সত্য হ'ব। তো আচলতে আমি এইটো ক'ব খুজিছোঁ, মই ৰাইজৰ হৈ মানে আচলতে এই মানুহজন আমাৰ সমাজৰ এজন মানুহৰ বদনাম হোৱা মানে এজন সমাজৰ বদনাম হোৱা, সমাজৰ বদনাম হোৱা মানে এজন গাঁৱৰ বদনাম হোৱা। এইটো সম্পূৰ্ণৰূপে আপোনালোকে উচিত, আৰু প্ৰশাসনৰ ওচৰত মই এইটো আবদাৰ জনাইছোঁ যাতে এইটো মানুহজনৰ উচিত ব্যৱস্থা কৰিব লাগিব। আৰু সেইটো আপোনালোকে এইটো নজৰ দি ৰাখক যাতে এনেধৰণৰ মানুহ যাতে আমাৰ সমাজত পোহপাল দি থাকিব নোৱাৰে। সেইটো মানে যিটো ভাং গাছ আছিলে, এইটো সঁচাকৈ মানে আমি নাজানো এইটো ভাং গাছ না কি গাছ, আমি মানে গম পাইছোঁ এইটো ফুল গাছ বুলি। আচলতে মোৰ ভণ্টি আছে, ভণ্টিজনে মানে এইটো মানে যত্ন কৰি আছে, পানী ঢালি আছে, মানে যত্ন কৰি আছে। আৰু মানে যেতিয়া শুনি পালোঁ এইটো ভাং গাছ, তেতিয়া আমি লগে লগে আমাৰ ঘৰৰ মানুহবিলাকে লগে লগে কাটি দিছে। তো ক'বলৈ হ'লে মানে আমাৰ ইয়াতে কোনো ব্যৱসায় নচলে আৰু ভাং নাখায়, এনেকুৱা নহয়।